তাৰ ফল উলিয়াই আপোনালোকৰ মাজলৈ পঠিয়াইছে আৰু তাৰেই ফল আছিলে টুডুমণি পঞ্চানন বাসুদেৱ এইবিলাক সেইবিলাক আমাৰ কৃষকৰ মাজলৈ লৈছে। এতিয়া কথা হ'ল বিভিন্ন ধৰণৰ প্ৰযুক্তি ওলাইছে কৃষকৰ মাজলৈ গৈছে, কিন্তু আমি কৃষিটোক এতিয়াও আমি এতিয়া সেই আগৰ যুগ নাই যে মোৰ ঘৰত 5 বিঘা মাটি আছিল হ'ব আৰু মই 5 বিঘা মাটি খেতি কৰিলো উত্তপ কৰি মই পৰিয়ালটো চলাই দিম, সেই দিন কিন্তু এতিয়া নাই। আমি চাব লাগিব যে কৃষিটো বিজনেছ কেনেকে হ'ব, ব্যৱসায় কেনেকে হ'ব, কৃষিৰ ওপৰত আত্মনিৰ্ভৰ কেনেকে হ'ব পাৰে। আপোনালোকে বাহিৰলৈ গৈ দেখিছে চাগে কেতিয়াবা বহুতে কৃষকে কয় চাহ পাঞ্জাৱৰ কৃষকে মাৰ্চিডিজ চলাই আমি নোৱাৰো নেকি? কিয় নোৱাৰো? আমিও পাৰো, আমাৰ মাজতো আছে, আমাৰ মাজতো বহুত কৃষক আছে, কৃষক মহিলা আছে মাৰ্চিডিজ নচলাব পাৰে, কিন্তু তাৰ ফলত intern student, my student, small girls student, student, internship here. Well, sir, what? It is sort of too for it. Dr. Hogan Mia, Dr. Malaysian Doctor, Mr. Lokitanta, সকলকে আমন্ত্রণ। আমাৰ সখীসকল আপোনালোকক আমি স্বাগতম জনাইছোঁ। ইয়াৰ লগতে বিভিন্ন বিভাগীয় মুৰব্বীসকল, বিষয়াসকল, কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ বিজ্ঞানী কৰ্মচাৰী সকলো আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।